নমস্কাৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ ওলগ জনালোঁ আৰু আমাৰ বাপুতিসাহোন ভোগালী বিহুৰ ওলগ জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আমি আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আমাৰ অসমীয়া সমাজৰ পৰম্পৰা ৰীতি নীতি তাক লৈ পিনি মাঘ বিহু কিদৰে উদযাপন কৰা হ'ল, কেনেদৰে মেজি সজা হ'ল, ভেলাঘৰত ভোজ খোৱা হ'ল, তাৰে কিছু ছবি আপোনালোকৰ মাজলৈ আজি আমি লৈ আহিব বিচাৰিছোঁ। আৰু লগতে আমি ঘৰত ঘৰুৱাভাৱে বিহুৰ কেনেদৰে আয়োজন কৰিলোঁ, পিঠা পনা আদি কৰি এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো মাজলৈ যাম। আমাৰ ঘৰৰ পৰা ওলাই এয়া নামঘৰ, আৰু নামঘৰ কিনাৰতে এয়া দেখিছে, ইয়াতে এখন আমাৰ খোৱাৰ আয়োজন কৰা হৈছে। ফালে আমাৰ গাঁৱৰ ৰাস্তাৰ পৰিৱেশ চাওক। এনেকৈ দিনে পোহৰে খোৱা হৈছে। জ্যেষ্ঠসকল আগলৈ বহিছে। এইফালে পিঠা মেলি থোৱা আছে, এইফালে মেলি থোৱা আছে, এইফালে নাৰিকল কাটি আছে। বিহুৰ উৰুকাটো আটাইতকৈ ভাল লগা নহয় জানো? আৰু ভোগালী বিহুৰটো কথা ক'বই নালাগে। ৰাতিৰ ভোজ খোৱাৰ পাছত যি ধৰণৰ পৰম্পৰা আমাৰ সমাজত অতীজৰ পৰা চলি আহিছে, চুৰ কৰাৰ পৰম্পৰা, গাঁৱৰ জীয়ৰী বোৱাৰী গাভৰুসকলে আখলত পিঠা পনাত ব্যস্ত থাকে, পিঠা পনা বনোৱাত, বিহুৰ আয়োজনত, আৰু ডেকাসকলে চুৰ কৰাৰ যি পৰম্পৰা চলি আছে তাৰ তেওঁলোকে সেই ধাৰা অব্যাহত ৰাখে। ৰাতিটো তেনেদৰে গ'ল, আৰু ৰাতিপুৱা মই মেজিৰ ওচৰলৈ মেজি জুই জ্বলাওঁতে আপোনালোকক দেখাব নোৱাৰিলোঁ। মই দুখন ছবি দি দিছোঁ ইয়াতে। সৰু সৰু ল'ৰা 5জনে এনেদৰে জুইত ঘূৰি ঘূৰি আশীৰ্বাদ লৈ মেজি জ্বলোৱা হয়। তাৰ পাছত গাঁৱৰ জ্যেষ্ঠসকলে, গাঁৱৰ সকলোৱে আচলতে এনেদৰে নাম লৈ ইয়াত প্ৰসাদ খোৱা হয়, জুই সেক লোৱা হয়, অগ্নিক সেৱা কৰি ঠাণ্ডাক বিদায় দিয়া যি পৰম্পৰা, এয়া মই দেখাবলৈ কিছু পৰিমাণে চেষ্টা কৰিলোঁ। নাম চলি আছে। কৃষ্ণ কয়ানি বে তুমি
আমাৰ এই ভিডিঅ'টোৰ যোগে আমাৰ গাঁৱৰ যি ৰীতি নীতি পৰম্পৰা তাক দেখাবলৈ কিছু পৰিমাণে চেষ্টা কৰিলোঁ। আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোলৈকে। আৰু অনুগ্ৰহ কৰি যদি বেয়া নাপায়, আপোনালোকে যদি বিচাৰে কিবা ইয়াত ভাল লগা বা ভাল পোৱা কিবা পায়, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব আৰু আপোনালোকৰ মতামত আমাক জনাব। আশা ৰাখিছোঁ সকলোৱে আমাৰ ভিডিঅ'টো ভাল পাব। ধন্যবাদ।